মই কিন্তু তোমার পিঠি লেপসিলে দিম। কাজ করা নাই আপোনাৰ লগতে বিয়া হওক তাৰ আগতে কিন্তু তিনিটা শৰ্ত আছে কি শর্ত ক ক ক এই শৰ্তকেইটা যদি ৰাখিব পাৰে তেনেহলে মই আপোনাৰ লগত বিয়া হম কচোন ক হ'ব হব 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 এতিয়া শুনক প্ৰথম শৰ্তটো কি জানে কচোন ক আপোনাৰ আৰু মোৰ বিয়া হোৱাৰ পিছত আপুনি কিন্তু সদায় মোৰ মতেই চলিব লাগিব পাৰিব না হে পাৰিম 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 পারব বলে দেখছি এবার 2 নম্বরটো শুনা আপনার আর মোর বিয়া হওয়ার পিছত আপনি সদায় রাতিপুৱা খাই বাহি চোতালখন এই জাৰুহে মারবা লাগে ধস ধসে মারি দিম পারব বাহি বাসন বিলাকো ধুব লাগব পারব না বাসন সাবন লুকে খরাত খরাত খুহি দিম না আৰু মই গা ধোৱা কাপোৰখিনিও আপুনিয়ে ধুব লাগব পারব না এই কাপোৰ ধতেনো আৰু কি আৰু ঠস ঠসকে সাবন লুকে মাৰি দিম ৰ'দত দি দিম হব 3 নম্বরটো শুনা ক ভালদৰে শুনি ল ক শুনি আছো দে আপোনাৰ আৰু মোৰ বিয়া হোৱাৰ পিছত আপোনাৰ মা দেউতাই যদি সদায় মোক বেয়াকে গালি পাৰে নহয় আপুনি কিন্তু তেওঁলোকক বেয়াকে গালি পাৰিব লাগিব পারব না পাৰিম দে বা তিৰি পাই মানে একদম মাক বাপেকক নালগা হৈ গৈছে দেখছি না তিৰি বাই মাক বাপেকক নালগা নহয় চৰ্ত এটা মোৰো আছে বিয়া হোৱাৰ পিছত তোমাৰ চব কাম ময়ে কৰিম বাচন দাচ ঘৰ আৰু চব কাম ময়ে কৰিম কিন্তু তুমি যদি বিয়া হোৱাৰ পিছত যদি ৰং নাম্বাৰ লোকে যদি ফোনত যদি লেপৰ তলত ফুচুত মাৰি থাকা নহয় তিতে মই কিন্তু তোমাৰ পিঠি লেপচিলে দিম হ'ব হব কথা নাই